हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल एसीएस मोबाइल टेक आपलोके चाइ आछे एसीएस मोबाइल टेकर नतुन एटा भिडिओ। तो আজি भिडिओत आपलोকক एनेकुवा एटा एप्सर कथा कम जी एप्सर द्वारा आपनार बहुत लाभ हबो। आपुनि जदि एखन देशर পৰা आन एखन देशলৈ एटा राज्यर পৰা आन एटा राज्यলৈ ट्रेनेरे यात्रा करे बा आपुनि ट्रेनेरे यात्रा करि बहुत ভাল पाय तेनहले এই ভিডিওটো অকনো স্কিপ নকৰিব। স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেন্তে বন্ধুসকল এই কামটো কৰিবৰ কাৰণে আপোনালোকক যাব লাগিব সৰ্বপ্ৰথম প্লে ষ্ট'ৰ এপ্লিকেশ্যনত। প্লে ষ্ট'ৰ এপ্লিকেশ্যনত যোৱাৰ পিছত ইয়াত ওপৰত চাব সাৰ্চ বাৰ আছে, ইয়াত সাৰ্চত লিখি দিব Where is my train বুলি। Where is my train বুলি লিখাৰ পিছত ইয়াত চাব Where is my train বুলি যি এটা এপছ আহিব এটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ ইয়াত ইনষ্টল অপচন আহিব। মোৰ অলৰেডি ইনষ্টল কৰা আছে, ওপেন অপচন আহিছে, মই আপোনাক ক্লিক কৰি দিছো। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব। আপুনি পাৰমিশন দিব লাগিব। পাৰমিশনটো দি দিব। পাৰমিশনটো দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা অপচন আহিব Where is my train বুলি। ইয়াত সাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব Where is my train বুলি। ইয়াত আপুনি কোনখন ষ্টেচনৰ পৰা কোনখন ষ্টেচনলৈ যাব হেতু আপোনাৰ কথা। ইয়াত মই জাগিৰোডৰ পৰা গুৱাহাটীলৈ যাম। তো ফাইন ট্ৰেইনছ বুলি এটা অপচন আছে, এটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ট্ৰেইনটো কেইটা বজাত আছে নম্বৰটো ইয়াত শো হৈ আছে। কেইটা বজাত আছে আপোনাৰ ট্ৰেইনখন ক'ত আছে এটো সব দেখাই দিব। ইয়াত চাব পাৰিছে 15670 বুলি এটা ট্ৰেইন আছে, এটো এটা 22 মিনিটৰ আছে। ইয়াত চাব ক্লিক কৰি দিলে ইয়াত চাওক এতিয়া বৰ্তমান ট্ৰেইনটো ক'ত আছে, যোৰহাট টাউনত আছে। তো এনেকে আপুনি আপোনাৰ ট্ৰেইনখন ক'ত আছে বা আপোনাৰ ট্ৰেইনখন কেইটা বজাত আহিব আপুনি চাবলৈ পাব। তো আজি ভিডিওটোৰ দ্বাৰা আপোনাৰ যদি অকনো লাভ হৈছে তেনহলে আমাৰ ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেল নতুন হলে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব। আপোনাৰ বন্ধু বান্ধৱসকলক আমাৰ ভিডিওটো শ্বেয়াৰ কৰি দিব। তো আজি ভিডিওটো ইমানে আছিলে। গুড বাই, টেক কেয়াৰ।